Hi everyone, this is this side. Welcome back to my channel. আশা কৰো সকলোৱে ভালে আছে আৰু মোৰ পিনৰ পৰা বহাগ বিহু আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল। আশা কৰো সকলোৰে যাতে দিনবোৰ ভালে যাওক। যেহেতু বিহু চলি আছে, বিহু বুলি এটা স্পেশাল ভিডিওটো বনাব লাগিবই। সো সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ এটা বিহুৰ স্পেশাল ভিডিও লৈ আহিছো, আগবঢ়াইছো। আশা কৰো আপোনালোকে ভাল পাব আৰু লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব। যদি ভাল পায়, যদি কিবা ভাল পায়, প্লিজ সাপোর্ট কৰিব, সাবস্ক্রাইব কৰিব চ্যানেলটো। সো যেহেতু বিহু, আমি বিহু বুলি কোৱা লগে লগে চাদৰ মেখেলাযোৰ কথা মনত আহে আৰু যদিও আমি সদায় মেখেলা চাদৰ পিন্ধি নাথাকো, সকলোৰে পিন্ধা নহয় মেখেলা চাদৰযোৰ সদায়, কিন্তু বিহু বুলি কোৱা লগে লগে চাদৰ মেখেলাযোৰ পিন্ধি কবালৈ যোৱাটো, মুঠতে চাদৰ মেখেলাযোৰ পিন্ধাই খুব ভাল লাগে। মনটো নিজতে খুব এটা বিহু ভাইবস দিয়ে আৰু খুব ভাল লাগে, ফূৰ্তি লাগে মনটো। সো সেই কাৰণে ময়ো আজি ভিডিওটোত চাদৰ মেখেলাৰ ওপৰতে লৈ আহিছো আৰু বিহুত আমি মুগা কালাৰটো খুব পিন্ধো। এতিয়া সেই মুগা কালাৰটো আপোনালোকে লাগিলে টছৰ কাপোৰতে হওক বা উকা সেটছবোৰ হওক, মুগাৰ সেট হওক, এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকৰ আচলতে মুগা কালাৰটো আপোনালোকে পিন্ধিব পাৰে। কিন্তু আজি মোৰ ভিডিওটোত এনেকুৱা নহয় যে টছ কাপোৰে হওক বা তেনেকুৱাই, কিন্তু মই এটা থিম নিচিনা বনাই লৈছো আৰু মই ভিডিওটোত মুগা কালাৰটো ইনক্লুড কৰিছো। মই দেখাব বিচাৰিছো যে মুগা কালাৰটো আমি এযোৰ নৰ্মেল কাপোৰত হলেও মুগা কালাৰটো আপোনালোকে ইনক্লুড কৰি বিহুত কেনেকে ৰেডি হ'ব পাৰে, কেনেকে মিক্স এণ্ড মেচ কৰিব পাৰে। মিক্স এণ্ড মেচ ঠিক নহয়, মই এই দেখাম, বহুত মিক্স এণ্ড মেচ দেখাইছো, কিন্তু আজি মই ব্লাউজৰ লগত অকমান মিক্স এণ্ড মেচ কৰিম। বাকি কাপোৰকেইযোৰ এজ ইট ইজে মই পিন্ধিম। পুৰণা কাপোৰো আছে, কেনেকে আমি পিন্ধিব পাৰো সেইটোৱে আজি ভিডিওত আপোনালোকে দেখিব। সো আশা কৰো আপোনালোকে গোটেই ভিডিওটো চাব আৰু প্লিজ চাব, বিহু বুলিয়ে, আৰু আশা কৰো আপোনালোকে ভাল পাব। সো বলক ভিডিওটো বিগিন কৰো। সো লেটস গেট স্টাৰ্টেড। ভিডিওটো বিগিন কৰাৰ আগতে মই প্ৰথমে কৈ দিওঁ যে মই আজি পিন্ধিছো অসমীয়া গহনা বিহু বুলি। সো গহনাপাত মই আগতেও আপোনালোকক দেখাইছো আৰু আপোনালোকে যদি মোৰ অসমীয়া গহনা কালেকশ্যন ভিডিওটো চোৱা নাই, প্লিজ এবাৰ গৈ চাব। মই আই বাটনত দি দিম, আপোনালোকে ক্লিক কৰি তাত চালেই হ'ল। আৰু লগতে মই এনেকুৱা চাদৰ এখন লৈছো আৰু সিম্পল মই ব্লেক কালাৰ মেখেলা এখন পিন্ধিছো। এনেকুৱাকে জাপি কৰা আছে আৰু ৰেড এণ্ড ব্লেকত আছে। সো সিম্পল, বিশেষ একো নাই, হোৱাইটত আছে চাদৰখন আৰু জাষ্ট অকমান ষ্টাইলিং এটা এড কৰিবৰ কাৰণে মই ব্লাউজটো এনেকুৱাকে পিন্ধিছো, হাতখিনি নেটৰ আৰু জাষ্ট এইখিনিতে অকমান ডিজাইন দিছো, দ্যাটছ ইট। সো এনেকৈ অকমান সৰু সুৰা ষ্টাইলিং এলিমেণ্ট এটা ইউজ কৰি আমি ষ্টাইলিং কৰিব পাৰোঁ বিহুৰ সময়তো। সো এনেকুৱাকে পিন্ধিছো, সিংগল চাদৰো এনেকুৱাকে পায়। সো তেনেকুৱা আপোনালোকে ইউজ কৰিব পাৰে, মিক্স এণ্ড মেচ কৰি পিন্ধিব পাৰে। এইটো আজি বাৰু এইটো মই পিন্ধাযোৰ হোৱাইটত মই ৰাখিছো, বাট এতিয়া মই ভিডিঅ'ত মই মুগা কালাৰটো ইউজ কৰিম। সো আপোনালোকে চাই থাকক। ফাৰ্ষ্টতে মই আপোনালোকক এযোৰ কাপোৰ দেখাওঁ, যিযোৰ বহুত পুৰণা, মোৰ মাৰ হয়, মানে বহুতেই পুৰণা। মই চাগে হাই ছেকেণ্ডেৰী থাকোঁতে মই এইযোৰ সৰস্বতী পূজাটো পিন্ধিছিলোঁ কলেজত থাকোঁতে। সো ইয়াতে আপোনালোকে চাব পাৰে মুগাৰ ওপৰত, কালাৰটো মুগা, কিন্তু একো তেনেকুৱা ধৰণৰ একো বেলেগ হেৰি নহয়, মুগা সেট এইবিলাকৰ নহয়, কিন্তু নৰ্মেল কাপোৰটো ৰেড ব্লেক আৰু অকমান মুগা কালাৰটো ইয়াতে আকৌ অকমান য়েল্লো, অকমান এটা টাচ থকা নিচিনা ফুল আছে। সো এইযোৰ দূৰৰ পৰা দেখিলে আপোনাৰ বৰ ধুনীয়া লাগে, বিহুৰ সময়ত পিন্ধিব পাৰে। গতিকে মই এইযোৰৰ লগত আজি ষ্টাইলিং কৰিম। চাদৰখন এনেকুৱা আৰু মেখেলাখনতো এনেকুৱা ধৰণত আছে। সো আজি মই এইযোৰ মেখেলা চাদৰ ষ্টাইলিং কৰিম আৰু সেইটোৰ লগত আজি মই এটা ব্লাউজ মেচ কৰিম। এইটো বহুত আগতেই মই কিনা আছিল, মই চাগে হাৰ্ডলি দুবাৰমান পিন্ধিছো। জাষ্ট অকমান এইটো মিলিবৰ কাৰণে মই এইটো লৈছো ব্লাউজটো, যিহেতু অকমান য়েল্লোইছ এটা টিণ্ট থকা নিচিনা আছে। সো সেইকাৰণে মই এইটো ব্লাউজৰ লগত পেয়াৰ কৰিম। চাওচোন যদি মেচ হয় তো এইটো পিন্ধিম, নহবা আপোনালোকে মানে যদি নটিচ কৰিছে মই ব্লেকো পিন্ধিব পাৰোঁ, যিহেতু ব্লেক আছে বা ৰেড আছে। বাট মই ৰেড নিপিন্ধি, যিহেতু কাপোৰযোৰত ৰেড আছে, মই অকমান বেলেগ এটা ষ্টাইল দিবলৈ চেষ্টা কৰিম যদি ব্লেকত পিন্ধিব যাওঁ। সো চাওঁ কি কৰোঁ।
সো চাওঁ কি কৰোঁ আপোনালোকে ষ্টাইলিং পাৰ্টটোতো দেখিবই সো চাই থাকক মোৰ নেক্সট কাপোৰযোৰ হ'ল এইযোৰো মাৰ কাপোৰ হয় বহুত পুৰণা আৰু এইটোৰ মেটেৰিয়েলটো মই একজেক্টলি নাজানো কি হয় কিন্তু বিহুৰ সময়ত পিন্ধিবলৈ একদম পাৰফেক্ট হয় যিহেতু মুগা কালাৰত অলপ ৰঙাকৈ ফুল আছে কাম আছে আৰু গোটেই বডিটোতে এনেকুৱাকৈ কাম আছে সো এনেকুৱা সৰু সৰুকৈ কাম আছে সো এনেকুৱা ধৰণৰ বিলাকো আপোনালোকৰ যদি আছে আপোনালোকে ইউজ কৰিব পাৰে বিহুৰ সময়ত সো এনেকুৱা ধৰণৰ আপোনালোকে ট্ৰাই কৰিব পাৰে আৰু মই আজি এইযোৰ মেখেলা চাদৰ ইউজ কৰিম এইখন মেখেলা হয় মেখেলাখনতো এনেকুৱাকৈ কাম কৰা আছে সো মই আজি এইযোৰ মেখেলা চাদৰৰ লগত আপোনালোকে দেখিছে ৰেড আছে যিহেতু মই ৰেডৰ লগতো পেয়াৰ আপ কৰিব পাৰোঁ আপোনালোকে জানে মুগা কালাৰৰ লগত গ্ৰীণটো যায় গ্ৰীণটো এটা ভাৰ্চেটাইল কালাৰ হয় সো মোৰ এটা টছৰ কাপোৰ এযোৰৰ ব্লাউজ হয় সো এইটো মই মেবি ট্ৰাই কৰিম চাওঁচোন কেনেকুৱা লাগে সো যদি হয় মই এইটো পিন্ধিম চাওঁ যদি মিলে আৰু নহবাতো ৰঙাই পিন্ধিব লাগিব সো বাট বেয়া নালাগে অকণমান ডিফাৰেণ্ট লাগিব সো এনেকুৱা টছৰ আপোনালোকে ব্লাউজৰ লগতো আপোনালোকে মিক্স এণ্ড মেচ কৰিব পাৰে বেলেগ কাপোৰবিলাকৰ লগত সো ব্লাউজটো মই এনেকুৱাকৈ বনোৱা হৈছিলে সো এনেকুৱাকৈ আপোনালোকে ট্ৰাই কৰিব পাৰে মই একচুৱেলি পটিখিনি ইউজ কৰা নাছিলোঁ যিহেতু কাপোৰযোৰ একচুৱেলি এইযোৰ যিযোৰ কাপোৰ হয় বহুত হেভি হয় মই ইমান হেভি কেৰি কৰিব নোৱাৰিলোঁহেঁতেন সো সেইকাৰণে মই গোটেই ব্লাউজতে ইউজ কৰি দিছিলোঁ গোটেই পটিখিনি সো এনেকুৱাকৈ বনাইছিলোঁ নেক্সট কাপোৰযোৰ হ'ল এইযোৰটো আপোনালোকে গম পাইছে ঘিচাৰ হয় মই এইযোৰ কিনিছিলোঁ লাষ্ট ইয়েৰ নে তাৰ আগৰ বছৰ মই কিনিছিলোঁ ঘিচা মই একচুৱেলি এইযোৰে আছে মোৰ ঘিচা সো এনেকুৱাকৈ পূৰা গুণাৰ কাম কৰা আছে আৰু সৰু সৰু ৰঙাকৈ মিনা কৰা আছে আৰু লগতে এনেকুৱা দহিখিনি মই অকণমান ডাঙৰকৈ দিছিলোঁ সো এইযোৰ মই ষ্টাইলিং কৰিম আৰু এইযোৰৰ মই ব্লাউজটোৰ সৈতেও পিন্ধিব পাৰোঁ ছেটটোৰ সৈতেও পিন্ধিব পাৰোঁ এইযোৰ মেখেলা হয় এইখন মেখেলা হয় আৰু মেখেলাখনতো এনেকুৱাকৈ কাম আছে বহুতখিনি আৰু ইয়াৰ লগত মই নৰ্মেলি ৰেড ব্লাউজে পিন্ধোঁ ৰঙা আজি মই মেবি ছেটৰে ব্লাউজটো পিন্ধিম আৰু চাই লওঁ কি কৰোঁ আপোনালোকে দেখিবই যিহেতু মই কৈছোঁৱেই এণ্ড
এই মেখেলাখন আৰু ব্লাউজটো একচুৱেলি মই অলৰেডি ইয়াতে ভিডিঅ'ত বহুতবাৰ মিক্স এণ্ড মেচ কৰি আপোনালোকক দেখাইছোঁ, কিন্তু গোটেই ছেটযোৰ মই একচুৱেলি পিন্ধা নাছিলোঁ। চ' আজি পাৰিলে মই গোটেই ছেটযোৰ আপোনালোকক পিন্ধি লুকটো দেখাই দিম কেনেকুৱা হয় অভাৰঅল কাপোৰযোৰ। চ' আপোনালোকে ভাল পাইছে নিশ্চয়। আপোনালোকে যদি ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু ছাপোৰ্ট কৰি যাব। ইয়াতে মই কৈ দিওঁ, বহুতে জানিব বিচাৰে যে হেভি কাপোৰ আমি কেনেকৈ টেক কেয়াৰ কৰিম। চ' হেভি কাপোৰবোৰ যেনেকৈ এনেকুৱা থাকে ন, অকণমান গুণা চুনা থাকে, যেতিয়া আমি ৱাৰ্ড্ৰবত থওঁ, যেতিয়া আমি মানে এনেকৈ গডৰেজত থওঁ, চাব যে ইয়াৰ ওপৰত আপোনালোকে বেলেগ ষ্টনৰ ৱৰ্ক থকা বা এনেকুৱা ধৰণৰ কিছুমান খহটা ধৰণৰ কাপোৰৰ আকৌ ইয়াৰ ওপৰত আপোনালোকে জাপি নথয়, কাৰণ গুণাবোৰ ডেমেজ হোৱাৰ চান্স থাকে। আৰু যেতিয়াও আপোনালোকে চাদৰ মেখেলা ৰাখিব আৰু যিখিনি কাপোৰ আপোনালোকে ডেইলি নিপিন্ধে, মিক্স এণ্ড মেচ নকৰে, সদায় একেলগে আপোনালোকে জাপি থ'ব। যেনেকৈ চাদৰখনৰ মাজতে আপোনালোকে মেখেলাখন জাপি থ'ব, যেতিয়া ওলাবলগীয়া হয় তেতিয়া বেলেগ বেলেগকৈ বিচাৰি থাকিব নালাগে। আৰু বহুতে মেখেলা ছেপাৰেটলি থয়, চাদৰ ছেপাৰেটলি থয়, কিন্তু মই ভাবোঁ এনেকৈ বেছি সুবিধা হয়। যেতিয়া ওলাবলগীয়া হয় পুতুককৈ আপোনালোকে ওলাই ল'লে। বাট য়েছ, ব্লাউজবোৰ ছেপাৰেটলি আপোনালোকে ৰাখিব, কিয় কাৰণে ব্লাউজ আপোনালোকে বহুতবাৰ মিক্স এণ্ড মেচ কৰি পিন্ধিব পাৰে বহুত কাপোৰৰ লগত। চ' সেইটো ছেপাৰেটলি ৰাখিব, যাতে ব্লাউজটোৰ কাৰণে আপোনালোকে গোটেই কাপোৰযোৰ মানে কিবা এটা মানে ভাজ চাজ খুলিব নালাগে। চ' এনেকৈ ৰাখিব। আৰু পাৰিলে পেকেটছত ৰাখিব, বহুত অনলাইন পায়, পেকেটছ ইউজ কৰিব, পেকেটছত ৰাখিব। যিবিলাক এনেকুৱা গুণা ধৰণৰ হেভি কাপোৰ পেকেটছৰ ভিতৰত ৰাখিব। আৰু পাৰিলে নেফথেনিল বলছ দিব ৰুমালত, বা এনেকুৱা বহুতে নেফথেনিল বলছ ডাইৰেক্টলি দিয়ে কাপোৰত। একচুৱেলি ময়ো তেনেকুৱাকৈ কেতিয়াবা হৈ যায়, কিন্তু আগতে মই দিছিলোঁ। কিন্তু মানে বগা কাপোৰ এখন বা হেংকি চেংকি এনেকুৱা ধৰণৰ বস্তুত ৰেপ কৰি কিনে আপোনালোকে থ'ব লাগে, কিয় কাৰণে কোনোবা সময়ত তাৰে পৰা মানে কি দাগ লগা চান্স থাকে নেফথেনিল বলছৰ। চ' সেইকাৰণে ট্ৰাই কৰিব যে কিহবাত ৰেপ কৰি কিনে দিব, হেংকি নহ'বা এনেকুৱা কাপোৰ ধৰণৰ, আৰু মানে বগা কাপোৰ এনেকুৱা ধৰণত আপোনালোকে থ'ব, তেতিয়া বেছি ভাল হ'ব। চ' সেইটো এটা টিপছ মই দি দিলোঁ। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো খুবেই ভাল পালে, আৰু আকৌ এবাৰ মোৰ পিনৰ পৰা বিহুৰ শুভেচ্ছা থাকিল, আৰু আমি আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।